নমস্কাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত দিনৰ পাছত এটা আকৌ ভিডিঅ' লৈ আহিছোঁ। এটা গানৰ শ্বুটিঙৰ বাবে আহিছোঁ। তামোলপুৰৰ পৰা বগামাটি আইলেণ্ডলৈ গৈ আছোঁ আৰু এটা খুব সুন্দৰ গানৰ শ্বুটিং হ'ব। গতিকে আজি দিনটোত কি কি হয় দেখা পাম আপোনালোকক। এতিয়া মোৰ লগত আছে এয়া এক্ট্ৰেছ হেলিনা আখতাৰ। নমস্কাৰ। আৰু নৃত্য বিশাৰদ নৃত্য পৰিচালক প্ৰাণ কুমাৰ। তাৰপিছত আমাৰ এয়া মেকআপ আৰ্টিষ্ট। আমি কথা পাতিম আৰু দিনটোত সকলোৰে লগত ভালকৈ কথা পাতিম। গতিকে দেখাই থাকিম, আপোনালোকে চাই থাকিব। খুব সুন্দৰ পৰিৱেশ, সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। চাওক চাহ বাগান, সেউজীয়া চাহ বাগান। আমি গৈ আছোঁ বগামাটিৰ ফালে। ফাইনেলি আহি আমি লোকেশ্যন পাই গ'লোঁ। ইতিমধ্যে আমাৰ ডান্সৰ শ্বটবিলাক আৰম্ভ হৈ গৈছে। এয়া শ্বুটিং চলি আছে পাছফালে। এয়া ধুনীয়া পৰিৱেশ দেখিছেনে, এখন নদী। মই ভিডিঅ' কৰিছিলোঁ কৰিছোঁ নমস্কাৰ। আমাৰ গানটো ইতিমধ্যে প্ৰায় 70% কমপ্লিট হৈছে ন। মোৰ লগত এয়া ভাইটি আছে প্ৰাণ। কোৱাচোন কেনেকুৱা লাগিলে? খুব ভাল লাগিলে গানটো কৰি, এটা সুন্দৰ গান। গতিকে গানটো কৰিলোঁ আৰু মই সৌভাগ্য যে নন্দাৰ লগত একেলগে কাম কৰিব পাইছোঁ। আমি একেলগে থিয়েটাৰত কৰিছিলোঁ। হয়, গতিকে লুইতপৰীয়া থিয়েটাৰত গানৰ কোৰিঅ'গ্ৰাফ কৰিছিলে। গতিকে ভাল লাগিছে, আজি বহুত দিনৰ পাছত কৰিছোঁ। এয়া মোৰ লগত আছে হেলিনা। মই ব্লগিং কৰি আছোঁ। পুৰা ব্লগিং চলি আছে। কেনেকুৱা লাগিলে? ভাল লাগিলে আৰু অকণমান কষ্ট লাগিলে। প্ৰাণদাই আমাক বহুত জ্বলাইছে ন? ঠিকে আছে বাৰু, জ্বলা খাবই লাগিব। আমাৰ লগত আৰু এজন ভাইটি আছে, তেওঁ ডান্সৰ পৰিচালনা কৰিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, আপোনাৰ লগত প্ৰথম কাম ভাল লাগিল। ঠিকে আছে দিয়া। এয়া আমাৰ লগত আছে গীতটোৰ কণ্ঠশিল্পী। কেনেকুৱা? ভাল লাগিছে। বাকী আপোনালোকে আপুনি লগ গীতটি ভাল লাগিব। ঠিকে আছে বাৰু। আৰু আমাৰ DOP কেমেৰা পাৰ্চন, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। এয়া প্ৰাণে খাই আছে, আমিও খাম এতিয়া। আৰু সেইফালে খাই আছে সকলোৱে। প্ৰাণে আগতে খাবলৈ বহিলে। এয়া শ্বুটিঙৰ খানা। এয়া চাওক মাংস, এয়া খাই আছে। পুৰা দিছে দেই মাংস, একাহি দিছে। মাইনাজনীও খাই আছে। ভাল হৈছে নাই? খানা কেনেকুৱা লাগিছে? এতিয়া মই খাবলৈ বহিম। এয়া আমাৰ সজাই থৈছে খানা। এয়া এতিয়া পেট ভাত পুৰা খাচি ঠাচি খাম। এয়া চাওক ভাত। ঠিক আছে, খাই লওঁ। আৰু মই বনঢাকাই। গতিকে আপোনালোকে চাই আছে বনঢাকাই ইউটিউব চেনেল বা ব্লগ চেনেল নহয়, নন নিৰ্বাণ এণ্টাৰটেইনমেণ্ট চেনেলটি চাই আছে। গতিকে আপোনালোকে চাই যাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তাৰপিছতে এটা বিশেষ কথা আছে। এইখন কাঁহী, তাতে মাছ মাংস আলু চালু গোটেই আছে। এইখন এই চিংগাৰে মকলা মকলি ভৰাইছে। আৰু তাৰে পিছতে প্ৰডিউচাৰনি খৰচা হ'ব বুলি কমকৈ খাই আছে। গানটোত খৰচা কৰি কেনেকুৱা লাগে কওক? খৰচা কৰি কেনেকুৱা লাগে? খৰচা হিচাপে ফল পালে নাই? পিছত গম পাম ন? গতিকে ভাত আঞ্জা কেনেকুৱা লাগিল? আৰু সকলোকেই মেকআপ কৰি ধুনীয়া বনাই তেখেতে কিন্তু নিজৰ মুখখন ঢাকি ধৰিছে। চাওক, মুখখন দেখাওক। গতিকে আৰু আমাৰ বাকী সপা দৰ্শক দুখ হৈ থাকোঁ।
এইটো এটা মস্ত দৃশ্য এইটোতো কালপিত মেইন কালপিত খোৱা বোৱা কৰিলোঁ তাৰপাছত অকণমান ৰেষ্ট লৈছোঁ কিন্তু আজি আমাৰ গানটোত আৰু দুজন বিশেষ শিল্পী আছে কণমানি শিল্পী বহুদিনৰ আগত লগ পাইছিলোঁ সৰু হৈ আছিলে এতিয়া ডাঙৰ হৈছে এয়া তেলচুৰাৰ সাগৰিকা নমস্কাৰ কেনেকুৱা লাগিছে বহুত ভাল এতিয়া এইবাৰ কোন ক্লাছ পালাগৈ মই ক্লাছ 8 সাগৰিকা ডাঙৰ হৈ গ'ল ক্লাছ 8 পালেগৈ আৰু এতিয়া তোমালোকৰ তেলচুৰা ছিৰিজটো চলি আছে নে নাই আছে চলি আছে ন আৰু কোৱাচোন এই মানে এইবিলাক কাম কৰি কেনেকুৱা লাগে শ্বুটিং বা বহুত ভাল লাগে ন আৰু পঢ়া শুনা আছে ঠিকে লগতে পঢ়া শুনা চলাই নিব লাগিব ঠিক আছে এতিয়ালৈকে তেওঁলোকৰ শ্বুটিং হোৱা নাই আৰু এজন আছে কণমানি শিল্পী বহুত সৰু আছিলে মই যেতিয়া লগ পাইছিলোঁ আৰু আজি 2-3 বছৰৰ পাছত আকৌ লগ পাইছোঁ কৰণ বুলি ক'লে হয়তো চিনি নাপাব তেলচুৰা তেলচুৰা আছে আমাৰ লগত তেলচুৰাৰ শ্বট এতিয়ালৈকে হোৱা নাই আমাৰ গানটোত ওলাব কোৱাচোন কেনেকুৱা লাগিছে ভালে লাগিছে বাকী ডাঙৰ হৈ গ'লা কোন ক্লাছ এবাৰ ক্লাছ 6 পালোঁ 6 পালা ন এই তোমালোকৰ তেলচুৰা ছিৰিজখন চলি আছে তেলচুৰাৰ কূটনীতি বুলি চলি আছে ন বাৰু যে তোমাক ধৰা মানুহে চিনি পায় ধৰা তেলচুৰা বুলি মাতে বা চবৰ মানুহৰ আগত তোমাক তেনেকৈ মৰম দিয়ে তোমাক কেনেকুৱা লাগে ভালে লাগে ভাল লাগে ন ঠিক আছে মানে তেওঁলোকে খুব সততাৰে কামবিলাক কৰি আছে আৰু মই ভাবোঁ তেওঁলোক আৰু আগুৱাই যাব গতিকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আশীৰ্বাদ থাকিলে যাতে আৰু আগুৱাই যায় আৰু ডাঙৰ হ'লে মোৰ প্ৰডাকশ্যন আছে কিবা কিবি কাম আৰম্ভ কৰিলে তেওঁলোকক ৰাখিম গতিকে চাব গানটো চাব তেওঁলোকৰ এটা বিশেষ চৰিত্ৰত ওলাব দুজন সাগৰিকা আৰু তেলচুৰা আমি আহি গীতটোৰ শেষৰ ফালে পাইছোঁহি আৰু বেছি নাই আমাৰ শ্বট আমাৰ পৰিচালকে ক'ব কিমান আছে আৰু প্ৰায় আমাৰ 80% খতম 20% 80%কৈ কম আছে বাৰু শেষৰ ড্ৰামাকেইটা আছে গতিকে সকলো ইয়াত ঘূৰি আছে আমাৰ ধুনীয়া পৰিৱেশ এটা মন্দিৰ ইয়াৰ ফটো উঠি আছে ৰাইজে আৰু নাগৰিজুলি আহক বাগান ঘূৰক এনজয় কৰক ধুনীয়া পৰিৱেশ বাগান সুন্দৰ কাষতে পাথৰ কৰি ধুনীয়া পৰিৱেশ সন্মুখত চাওক এই মন্দিৰ খুব ধুনীয়া এটা মন্দিৰ আছে গছ চছ বৰ ধুনীয়া ৰাস্তাটো বৰ ধুনীয়া একশ্যন আহা তই কৈ দিবিয়ে মই ক'ব লাগে বুলি কিবা কথা আছে নেকি আমাৰ হিৰোয়ে আমাৰ হিৰোইনক পচন্দ কৰিছে কি কি বিয়া পাতিবি হা অঁ সৰ্বনাশ হেলিনাক বিয়া পাতিম বুলি কৈছে এজন হেলিনাৰ ফেন ওলাইছে সি বিয়া পাতিম বুলি কৈছে হয় ফেন ওলাইছে খুব ধুনীয়া পৰিৱেশ এটাত আমাৰ শ্বুটিঙৰ লাষ্টত প্ৰায় আমি গাড়ী এয়া আহি আমি শেষ মুহূৰ্তত উপনীত হৈছোঁহি আমাৰ গানটো শেষ হ'বলৈ হৈছে এতিয়া প্ৰায় 5:30 বাজিলে সকলো আছে আমাৰ লগত আমাৰ নৃত্যত আছিলে এই ভণ্টিহঁত কথা পতা নহ'ল সকলো হেল্ল' ইয়াতে শেষ হৈছে আজি আমি আহি শেষ কৰিছোঁ আমাৰ পৰিচালকে কিবা এটা ক'ব বঢ়িয়া লাগিলে আজি গানটো কৰি সকলোকে এয়া DOP বঢ়িয়া লাগিলে আজি গানটো শেষ কৰি বিদায় লৈছোঁ আৰু গানটো খুব সোনকালে আহি আছে গতিকে চাব মই ভাবোঁ গতিকে ভাল পাব সকলোৱে সামৰিছোঁ সকলোৱে চাব গানটো শুনিব ধন্যবাদ বাই বাই প্রধানমন্ত্রী রাষ্ট্রপতি বলে যায় মন মুহুরি